পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ এটি পাঠৰ বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা আৰু পাঠটি সুন্দৰকৈ পঢ়িবা হওক দেই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বিভিন্ন ধৰণৰ চৰাই নিশ্চয় দেখিছা নহয় জানো? এই চৰাইবিলাকৰ কিছুমান ঘৰচীয়া চৰাই আৰু কিছুমান হৈছে বনৰীয়া চৰাই। যিবিলাক ঘৰচীয়া চৰাই অৰ্থাৎ যিবিলাক পোহনীয়া চৰাই যেনে হাঁহ, কুকুৰা, পাৰ, এইবিলাকৰ মাংস খাই মানুহে খুব ভাল পায়। কোনো লোকে আকৌ কি কৰে, বনৰীয়া চৰাই চিকাৰ কৰিও মাংস খায়। আজি আমি তোমালোকৰ পাঠ্যপুথিত থকা চৰাই চিকাৰ কৰি ভাল পোৱা এজন ৰজাৰ বিষয়ে শুনিছোঁ নাহা। তোমালোকৰ পাঠ্যপুথিত থকা পাঠটোৰ নাম হৈছে পক্ষী আৰু মানুহ। পাঠ নম্বৰ হৈছে 2। শুনাচোন বাৰু। এখন দেশত সৰ্বধনু নামৰ এজন চিকাৰ প্ৰিয় ৰজা আছিল। তেওঁ চৰাইৰ মঙহ নহ'লে ভাতকে নাখাইছিল। ৰজাই ধনুকাঁড়েৰে সদায় চৰাই চিকাৰ কৰি থকাটো সেই ৰাজ্যৰ এজন যুৱক মধুকৰ নামৰ সেই যুৱকজনে কি কৰিছিল, ভাল পোৱা নাছিল। আৰু এদিন ৰজাক তিৰস্কাৰ কৰি অৰ্থাৎ ৰজাক অপমান কৰি কৈছিল যে মহাৰাজ, ভোজনৰ তৃপ্তিৰ কাৰণে চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই। কাৰণ শালিকা, কপৌ আদি চৰাইবোৰে শস্যৰ অনিষ্টকাৰী কীট পতংগবোৰ ধৰি খাই কৃষকৰ উপকাৰ সাধন কৰে। আচলতে চৰাইবোৰ কৃষকৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ কাৰণে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। মধুকৰৰ কথা শুনি ৰজাৰ বৰ খং উঠিল। খঙৰ ভমকত কোনোমতেহে তেওঁ যুৱকজনক নমৰাকৈ থাকিল আৰু তেওঁ চৰাই চিৰিকটি মাৰিবলৈও নেৰিলে। এনেদৰে ৰাজ্যত পক্ষী নিধন কাৰ্য চলিয়ে থাকিল। চৰাইবোৰেও ভয় খাই সেই ঠাই এৰি অন্য দেশলৈ গুচি গ'ল। দেশত চৰাই চিৰিকটিৰ সঁচ পাবলৈকে নাইকিয়া হ'ল। মধুকৰো মনৰ দুখত এদিন কি কৰিলে, দূৰণিৰ ৰাজ্য এখনলৈ গুচি গ'ল। সেই ৰাজ্যৰ ৰজাজনৰ আকৌ সন্তান বুলিবলৈ মাত্ৰ এজনী ছোৱালী আছিল। তাইৰ নাম আছিল মাধৱী। ৰজাই মধুকৰৰ সজ আচৰণত সন্তুষ্ট হ'ল আৰু তেওঁৰ একমাত্ৰ কন্যা সন্তান মাধৱীক মধুকৰৰ সৈতে বিয়া পাতি তেওঁ সেই ৰাজ্যৰ ৰজা পাতিলে। ইফালে সৰ্বধনু ৰাজ্যত চৰাই চিৰিকটি নোহোৱা হ'লত কীট পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু কীট পতংগবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে। গছ গছনি, পাত লতা আদি সকলো শুকাই গ'ল আৰু বৰষুণো নোহোৱা হ'ল। ফলত দেশত দুৰ্ভিক্ষই দেখা দিলে। ৰজা প্ৰজা সকলোৱে ভিক্ষা কৰিবলগীয়া হ'ল। এদিন সৰ্বধনু ৰজাই ভিক্ষা খুজি খুজি গৈ কি হ'ল, মধুকৰৰ ৰাজ্যত উপস্থিত হ'ল। ৰজা মধুকৰে সৰ্বধনুক চিনি পালে আৰু চিনি পাই কি কৰিলে, আদৰ সাদৰ কৰি ৰাজ কাৰেঙলৈ লৈ গ'ল। সৰ্বধনুৱে আকৌ মধুকৰক চিনি পোৱা নাছিল। লাহে লাহে কি কৰিলে, মধুকৰে সৰ্বধনুৰ আগত নিজৰ পৰিচয় দাঙি ধৰিলে আৰু ক'লে যে ময়েই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ, কিন্তু আপুনি মোৰ কথা নুশুনিলে। সেয়েহে আপুনি এতিয়া তাৰ ফল ভোগ কৰিবলগীয়া হৈছে। গতিকে ভৱিষ্যতলৈ আৰু কেতিয়াও চৰাই বধ নকৰিব। এই বুলি নিজৰ ৰাজ্যৰ পৰা মধুকৰে ৰজাক এজাক চৰাই উপহাৰ দিলে আৰু ক'লে যে ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। সৰ্বধনুৱেও মধুকৰৰ কথা মতে চৰাইজাক নি নিজ ৰাজ্যৰ মুকলি আকাশত মেলি দিলেগৈ। ছাত্ৰ ছাত্ৰীসকল, দেখিলানে বাৰু,
সৰুৱেও ডাঙৰক কেনেকৈ উপকাৰ সাধন কৰিব পাৰে। বাৰু ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ জৰিয়তে তোমালোকে এটা কথা জানিব পাৰিলা নহয়নে বাৰু, যে লোভৰ বশৱৰ্তী হৈ কেতিয়াও আমি চৰাই চিৰিকটি বধ কৰিব নালাগে। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।